Hello everyone, welcome to my YouTube channel PMA Real Creation. এই ভিডিওটিৰ জৰিয়তে আজি আপোনালোকক অসমৰ তিনিগৰাকী অভিনেত্ৰীৰ বিষয়ে জনাম। ভিডিওটি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন ভিডিওটি আৰম্ভ কৰোঁ। প্ৰথমে মই বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী জবা অৰ্থাৎ য়াশাশ্ৰী ভূঞাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আহকচোন তেওঁৰ বিষয়ে কিছু কথা জানো। য়াশাশ্ৰী ভূঞাৰ জন্ম হৈছিল 1999 চনৰ 16 এপ্ৰিল তাৰিখে। য়াশাশ্ৰী ভূঞাৰ ঘৰ বিশ্বনাথ চাৰিআলি। দেউতাক জ্যোতি ভূঞা আৰু মাক মাধুৰী ভূঞা। তেওঁৰ বৰ্তমান ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ ছিংগুল আছে। বৰলাকাই বৰষা যেতিয়া নামে বৰষুণ আৰু বৰ্তমান বেহাৰবাৰীত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ কথা ক'বলৈ গ'লে তেওঁ বৰ্তমান মাষ্টাৰ্ছ কৰি আছে। বৈভৱী গোস্বামীৰ ঘৰ যোৰহাটৰ গড়মূৰৰ ওচৰতেই। তেওঁৰ দেউতাকৰ নাম দেৱজিৎ গোস্বামী আৰু মাকৰ নাম মৌচুমী মহন্ত। তেওঁ বৰ্তমান যোৰহাটৰ JB কলেজৰ ডিগ্ৰী ছেকেণ্ড ছেমৰ ছাত্ৰী। নিবিমাৰে ধাৰাবাহিকখনত তেওঁ বৰ্তমান অভিনয় কৰি আছে। কাজল শৰ্মাৰ জন্ম হৈছিল 1995 চনৰ 27 জুন তাৰিখে। তেওঁৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত। তেওঁৰ দেউতাকৰ নাম হৈছে ৰাতুল শৰ্মা আৰু মাকৰ নাম হৈছে ইন্দিলা শৰ্মা আৰু ভায়েকৰ নাম হৈছে প্লাৱন শৰ্মা। আৰু বৰ্তমান তেওঁ অংগীকাৰ ধাৰাবাহিকত আদ্যা চৰিত্ৰত অভিনয় কৰি আছে। বন্ধু বান্ধৱীসকল, কাজল শৰ্মা বৰ্তমান অসমীয়া অভিনেতা টিংকু বৰাৰ লগত বিবাহপাশত আবদ্ধ হৈছে। আজি ভিডিঅ'টিৰ জৰিয়তে অসমৰ তিনিগৰাকী অভিনেত্ৰীৰ বিষয়ে জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।